আজি আমি আপোনালোকক লৈ যাম ইউৰেছিয়াত অৱস্থিত অতি ধুনীয়া দেশ তুৰ্কীলৈ। ইয়াক ৰিপাব্লিক অফ তুৰ্কী বুলি কোৱা হয়। আপুনি জানেনে 1300 চনৰ পৰা 1922 চনলৈকে তুৰস্কক অটোমান সাম্ৰাজ্য বুলি জনা গৈছিল। প্ৰথম বিশ্বযুদ্ধ আৰু অটোমান সাম্ৰাজ্যৰ পতনৰ পিছত তুৰ্কীত গণৰাজ্য গঠন হৈছিল। তুৰস্কৰ সীমান্তত উত্তৰ পশ্চিমে বুলগেৰিয়া, পশ্চিমে গ্ৰীচ, উত্তৰ পূবত জৰ্জিয়া, আৰ্মেনিয়া আৰু আজাৰবাইজান, পূবে ইৰাণ আৰু দক্ষিণ পূবে ইৰাক আৰু সিৰিয়াৰ সৈতে দেশখনৰ সীমা ভাগ কৰা হৈছে। তুৰ্কীৰ বিশেষ বৈশিষ্ট্যসমূহ হৈছে তুৰ্কীত বহুবিবাহৰ অনুমতি নাই। ইয়াত পুৰুষ আৰু মহিলা উভয়ে এজনতকৈ অধিক ব্যক্তিক বিয়া কৰাব নোৱাৰে আৰু ইয়াক অপৰাধ বুলি গণ্য কৰা হয়। লগতে বিবাহ বিচ্ছেদৰ পিছত 300 দিন পুৰুষ মহিলাই পুনৰ বিবাহ কৰিব নোৱাৰে। বিশ্বৰ ভিতৰতে সৰ্বাধিক মছজিদৰ সংখ্যা ইণ্ডোনেছিয়াত পোৱা যায়, য'ত ইয়াৰ সংখ্যা প্ৰায় 8 লাখ। একে সময়তে তুৰ্কীত 8,269টা মছজিদ আছে। ইয়াৰে 3,000টা মছজিদ কেৱল ইস্তানবুলতে আছে। তুৰস্কৰ আকাৰ আৰু জনসংখ্যাৰ ফালৰ পৰা চালে তুৰ্কী এছিয়াৰ 10ম বৃহত্তম দেশ আৰু বিশ্বৰ 37 সংখ্যক বৃহত্তম দেশ। ইয়াৰ আয়তন 7,83,562 বৰ্গ কিলোমিটাৰ, যিটো ভাৰততকৈ প্ৰায় 4 গুণ সৰু। দেশৰ জনসংখ্যা প্ৰায় 8,60 লাখ, য'ত 77% লোক চহৰত আৰু 23% লোক গাঁৱত বাস কৰে। মুদ্ৰা আৰু লিংগ অনুপাতৰ ফালৰ পৰা চালে তুৰ্কীৰ মুদ্ৰাক তুৰ্কী লিৰা বুলি কোৱা হয়। এটা তুৰ্কী লিৰা ভাৰতীয় 2.43 টকাৰ সমান। ইয়াত প্ৰতি 97 জন পুৰুষৰ বিপৰীতে 100 গৰাকী মহিলা আছে। ইস্তানবুলক তুৰ্কীৰ ৰাজধানী আৰু প্ৰধান চহৰ বুলি গণ্য কৰা হয়, যদিও প্ৰকৃত ৰাজধানী হৈছে আনকাৰা। ইস্তানবুল তুৰ্কীৰ আটাইতকৈ ডাঙৰ চহৰ আৰু ই এছিয়া আৰু ইউৰোপৰ দুখন মহাদেশত অৱস্থিত। ভাষা আৰু ধৰ্মৰ ফালৰ পৰা চালে তুৰ্কীৰ চৰকাৰী ভাষা হৈছে তুৰ্কিছ। ইয়াৰে 90% লোকে এই ভাষা কয়। ইয়াৰ উপৰিও আৰবী আৰু কুৰ্দি ভাষাৰ দৰে 70টা ভাষা ইয়াতে কোৱা হয়। দেশখনৰ 99% জনসংখ্যাই মুছলমান। দেশখনৰ 30% মাটিত অৰণ্যৰে আবৃত। 49% মাটিত খেতি কৰা হয়, যিয়ে দেশৰ GDPৰ 6.5% অৰিহণা যোগায়। তুৰ্কী হৈছে বিশ্বৰ অন্যতম দেশ য'ত প্লাষ্টিক চাৰ্জাৰী সৰ্বাধিক কৰা হয় আৰু এই বিষয়ত তুৰ্কীয়ে 8ম স্থানত আছে। তুৰ্কীৰ মানুহে চাহ খাই বৰ ভাল পায়। মানুহে এদিনত 5ৰ পৰা 10 কাপ চাহ সেৱন কৰে। বিশ্বৰ বেছিভাগ হেজেলনাট তুৰ্কীত পোৱা যায়। তুৰ্কীয়ে বিশ্বৰ 70% হেজেলনাট ৰপ্তানি কৰে। তুৰ্কীত ঠাণ্ডা জলবায়ুৰ বাবে ইয়াৰ মহিলাসকল অতি ন্যায়পৰায়ণ আৰু আকৰ্ষণীয় হয়, আৰু ই মহিলাসকলক ভোটাধিকাৰ দিয়া প্ৰথমখন ইছলামিক দেশ। ইয়াত নাৰীক প্ৰতিটো ধৰণৰ স্বাধীনতা দিয়া হৈছে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ চেনেলটো হৈছে নতুন আৰু আপোনালোকৰ ছাপোৰ্টে আমাৰ চেনেলটোক আগুৱাই লৈ যোৱাত সহায় কৰিব।